আজি আমি তোমালোকক এটা বেলেগ যাদু দেখুৱাম আজি আমি পূৰণ কৰিম কিন্তু নেউতা নমতাকৈ পূৰণ কৰিম ধৰা দুটা সংখ্যা লৈ লওঁ 22 আৰু 31 সাধাৰণতে আমি পূৰণ কৰিলে কেনেদৰে কৰো 22 ৰ তলত 31 পাতি দুখাৰি পূৰণ কৰো কিন্তু আমি তেনেদৰে নকৰো এটা বেলেগ পদ্ধতিৰে কৰিম কৰো আহা এটা আছে 2 আমি দুডাল আঁচ টানিলো আকৌ এটা 2 আছে আমি তলত দুডাল আঁচ টানিলো এটো আছে 3 এইখিনি আমি এফালৰ পৰা যাম তিনিডাল আঁচ টানিলো আৰু আছে 1 এডাল পৰস্পৰক চিন কেডালে কটাকটি কৰিছে যত কটাকটি কৰিছে আমি এনেদৰে গোল দি দিলো ৰবা যাতে আমাৰ কিমানটা বিন্দুৰ সৃষ্টি হৈছে সেইকেইটা হিসাব কৰোতে খেলিমেলি নহয় এইখিনি হিসাব কৰিম আকৌ এইখিনি একেলগে হিসাব কৰিম আকৌ এইখিনি হিসাব কৰিম এতিয়া এটো কিমান 2 এটো আমি এককৰ ঘৰত পাতিম আকৌ 1 2 3 4 5 6 7 8 তাৰ পাছত 1 2 3 4 5 6 682 682 তোমালোকে এক্সট্ৰা কৈ পূৰণ কৰি চাব পাৰা এই দুটা পূৰণ কৰিলে এইটো ওলাই নে নোলাই বেলেগ দুটা সংখ্যা লওঁ কি লওঁ কৈ দিয়া বিবে কি লওঁ তোমাৰ মতে 123 আৰু 12 123 আৰু 12 ঠিক আছে 123 আৰু 12 পূৰণ কৰিম যেনেদৰে কৰো আমি সাধাৰণতে তেনেদৰে নকৰো আস্তানি কৰিম 1 এডাল আঁচ 2 দুডাল আঁচ 3 তিনিডাল আঁচ আকৌ 1 এডাল 2 দুডাল এতিয়া আমি হিসাব কৰিম এইখিনি এক্সট্ৰা কয় আকৌ এইখিনি এক্সট্ৰা কয় আকৌ এইখিনি এক্সট্ৰা কয় এইখিনি তে হিসাব কৰিম কিমানটা বিন্দুৰ সৃষ্টি হ'ল 1 2 3 4 5 6 এককৰ ঘৰত 6 1 2 3 4 5 6 7 দহকৰ ঘৰত 7 1 2 3 4 আৰু 1 পূৰণ কৰিলেও আমি এইটোৱে পাম এতিয়া এটা সৰু সংখ্যা লোৱা সৰু সংখ্যা লোৱা দাগি লোৱা এনেকে লোৱা ললা তাৰ লগত 4 যোগ দিয়া দিলো 3 ৰে পূৰণ কৰা 3 পূৰণ কৰিলো 5 যোগ দিয়া তাৰ লগত 5 যোগ দিম দিলো আকৌ 3 ৰে পূৰণ কৰা দিলো যেটো উত্তৰ পালা তাৰ পৰা 24 বিয়োগ কৰা তাৰপৰ যোগ কৰিলো এবাৰ 9 ৰে হৰণ কৰা এবাৰ হেতু 9 ৰে হৰণ কৰিলো যেটো সৰু সংখ্যা ভাবিছিলা সেই সংখ্যাটো বিয়োগ কৰা সেই সংখ্যাটো যেটো মানে এতিয়ালৈকে ফলাফল বিয়োগ কৰা 3 হয় নে হয় এনে কৰিলে যি সংখ্যা নাভাবা উত্তৰো 3 ওলাব এনেকৈ কৰি গলে যি নাব প্ৰথমতে তুমি তোমাৰ বন্ধুক যিকোনো এটা সৰু সংখ্যা ল'বলৈ দিবা সেই সংখ্যাটোৰ লগত 4 যোগ দিবলৈ কবা আৰু সংখ্যাটো 3 ৰে পূৰণ কৰিবলৈ কবা পুনৰ 5 যোগ দিবলৈ দিবা আকৌ সেই যোগফলটোৰ লগত 3 ৰে পূৰণ কৰিবলৈ দিবা যিমান পালে তাৰ পৰা 24 বিয়োগ কৰিবলৈ কবা
আৰু 9ৰে হৰণ কৰিবলৈ দিবা আৰু হৰণফলৰ পৰা প্ৰথমে যিটো সংখ্যা লৈছিলে সেই সংখ্যাটো বিয়োগ কৰিবলৈ দিবা তাৰ পাছত ক'বা যে তেওঁৰ ফলাফলটো ওলাব 3 তেতিয়া তেওঁ আচৰিত হৈ উঠিব কাৰণ তুমি নুচোৱাকৈ তেওঁ কিমান উত্তৰ পাইছে কৈ দিব পাৰিবা তিনিটা একে অংকৰ এটা সংখ্যা লোৱা 555 ঠিক আছে এতিয়া এই তিনিটা 5 যোগ কৰিলে যিমান হ'ব সেই সংখ্যাটোৰে এই 555 হৰণ কৰা 15 হ'ব 5 से 5 10 10 5 15 এতিয়া 15ৰে 555 হৰণ কৰা পোন্ধৰ 7 গুণ 105 ভাগফল কিমান ওলালে 37 এনেদৰে তিনিটা একে অংকৰ সংখ্যা লয় সেই অংককেইটাৰ যোগফলেৰে যদি সংখ্যাটোক আমি হৰণ কৰোঁ সদায় আমি 37 পাম তুমি এনেদৰে তোমাৰ বন্ধু এজনক সুধিব পাৰা তা সি কৰি যাব তুমি নজনাৰ দৰে ভাও ধৰিবা তাৰপিছত অলপ ভাবি চিন্তি ক'বা উত্তৰটো 37 তেতিয়া কি হ'ব তুমি কেনেকৈ গম পালা তেনেদৰে আকৌ এটা লোৱাচোন দেখুৱা 4 লৈছা 444 যোগ কৰিলে হ'ব তিনিটা 4 যোগ কৰিলে হ'ব 12 12য়ে 444ক হৰণ কৰা ইয়াতে প্ৰশ্ন এটা সুধো ইয়াতে ভাজক কোনটো ভাজক কোনটো ভাজক এইটো ভাজ্যহে দিয়া কৰি যা বাৰ 4 গুণ 48 ডাঙৰ হৈ যাব গৈছোন 12 3 গুণ 36 বিয়োগ কৰা আগত শূন্য নবহে শূন্যটো কাটি দিয়া 12 84 কিমান বাৰ যাব 12 84 12 ভাগটো মাতা এইয়া এইবাৰো আমি 37 পালো এনেদৰে যদি আমি অন্য সংখ্যাকো কৰি যাওঁ উত্তৰ আমি 37 পাম এইবাৰ সংখ্যাৰ সৈতে আমি আন এটা ধেমালি কৰিম তিনিটা অংকৰ এটা সংখ্যা ল'ম ধৰা 3 2 1 321 ললো এতিয়া এই সংখ্যাটোক আমি উলুটাকৈ লিখিম 321ক উলুটা কৰিলে হ'ব 123 এতিয়া বিয়োগ কৰিম কিমান হ'ব 11ৰ পৰা 3 গলে 8 ইয়াত 1 হ'ল 11 হ'ল 11ৰ পৰা 2 গলে 9 2 থাকিল 2ৰ পৰা 1 গলে থাকিল 1 এতিয়া এইটো সংখ্যাক আকৌ উলুটা কৰিম 198 উলুটা কৰিলে আমি পাম 891 এটা যোগ কৰিম যোগ কৰিলে চাবা মই যোগ নকৰ আগতে কৈছো আমি 1089 পাম 8 1 9 9 9 18 8 1 19 8 1 9 9 1 10 321 পাতিছিলো এতিয়া আমি আন এটা সংখ্যাকো একেটা স্থানতে কৰি চাওঁ আমি এই 1089 পাম এবাৰ আমি লওঁ কি সংখ্যা লওঁ এবাৰ লওঁ 5 6 2 562 উলুটা কৰিলে হ'ব 265 এতিয়া বিয়োগ কৰিম 12 5 কম থাকিল 7 5 থাকিল 15 6 কম থাকিল 9 ইয়াত 4 হ'ল 4 পৰা 2 থাকিল 2 এতিয়া আকৌ এইটো সংখ্যা উলুটা কৰি আমি যোগ কৰিম 297 উলুটা কৰিলে হ'ব 792 যোগ কৰিলে কিমান
কৈছিলোঁ 1089 পাম চাই লোৱা 7 2 9 9 9 18 এইটো কৰিম আকৌ 7 2 9 9 1 10 এনেদৰে আমি যি সংখ্যা নাপাতো এনেদৰে পাতি বিয়োগ কৰিম উল্টা কৰি আকৌ যিটো পাম উত্তৰ তাক আকৌ উল্টা কৰি যোগ কৰিম তেতিয়া আমি 1089 পাম